চাহকণ খাই লওক। হেৰি শুনিছেনে, ঘৰত দেখোন একোৱেই নাই। কিনো বনাই খুৱাম তাকেই চিন্তা কৰি আছোঁ। আজি 7-8 মাহে হ'লেই কাম বনটো একো নাই। আগৰ কাম কৰা জেগাৰ পৰাও গুচি আহিবলগীয়া হ'ল। এতিয়া আকৌ তাত গৈ কাম কৰাও সুবিধা নাই। কি যে কৰিম, কেনেকৈ চলিম, একো উপায় বিচাৰি পোৱা নাই দেখোন। বৰ চিন্তা হৈছে। আমাৰ কথাটো বাদেই, বাবাটো লঘোণে ৰাখিব নোৱাৰি নহয়। তাৰ বেমাৰী দেহাটোলৈও এবাৰ চাব লাগিব। হেৰি কৰ, মোনাটোকে আনচোন। মই পাপুদাৰ দোকানৰ পৰা আহোঁগৈ, কিবা দিয়ে নেকি গৈ আহোঁ। ৰ'ব আনিছোঁ। হেৰি কৰিবিচোন, তই এই বস্তুকেইটাকে ভালকৈ সামৰি থবি, মই পটককৈ গৈ আহোঁ। কি হ'ল, আপুনি দোকানলৈ নগ'লেই নেকি? খালী মোনাটো লৈ আহিলে দেখোন। গৈছিলোঁ। তোক বাকী দিলেতো মোৰ পইচাকেইটা মৰাহে পৰিব। বেয়া নাপাবি দেই, মই দিব নোৱাৰিম কিন্তু। আপুনি চিন্তা নকৰিব, কিবা এটাতো উপায় ওলাবই। মানুহে কয় ধনে সুখ দিব নোৱাৰে, কিন্তু আমি কি বিচাৰি ফুৰিছোঁ? আমি কিহৰ পিছত দৌৰি ফুৰিছোঁ? আমি ভাগ্যৰ পিছত দৌৰিছোঁ। আমাৰ টকা পইচা নাথাকিব পাৰে, এসাঁজ খাই এসাঁজ নোখোৱাকৈ আছোঁ যদিও আমাৰ মনত শান্তি আছে। বিষাইছে, বিষাইছে, ভোক ভোক ভোক, পেট পেট বিষাইছে, ভোক ভোক। একো নহয় বাবাটো, ভাল হৈ যাব। তুমি ইয়াতে বহাচোন। বহা। তোমালে মই কল থৈ দিছোঁ নহয়, কল খাবা দেই। আমাৰ বাবাটো ভাল নহয়, আমি যি কওঁ তাকে শুনিব ন? মায়ে কল দিব, খাবা দেই, আমনি নকৰিবা দেই। আমি কিয় সদায় দেখি কান্দিব লাগে অ' কাবেৰী? এয়াই আমাৰ ভাগ্য। ঐ এফালে আহাচোন। কিবা কাম বন কৰিব জানানে? আহাচোন, গছ এডাল আছে কাটিব লাগে। এই গছজোপাকে কাটিবা।
পানী গিলাচ খাই লওক। অঁ দেও কালিৰ পৰা বাবাটো গাটো যে বেছি বেয়া কৰিছে, আপুনি মন কৰিছেনে বাৰু? কিনো কৰিম তাকে একো উপায়ে বিচাৰি পোৱা নাই দেখোন। ভগৱানে আমাক কিয় ইমান কষ্ট দিছে বাৰু? মইতো আজিলৈকে কাৰো একো অনিষ্ট কৰা নাই, কাৰো বেয়াটো নাভাবোঁ, আমাৰহে কষ্ট হয়। আপুনি ভাগি নপৰিবচোন। আমিতো ইচ্ছা কৰি একো কৰিব নোৱাৰোঁ। আমি তাকেই কৰিব লগাত পৰে যি ভাগ্যত লিখা আছে। আমি সেই বাটেই যাব লাগিব যি বাটে আমাক ভাগ্যই টানি লৈ যায়। মোৰ বিশ্বাস এদিন সকলোবোৰ ঠিক হৈ যাব। আপুনি ভাগি নপৰিব। চব শেষ হৈ যোৱাৰ পিছত ঠিক হৈ জানো কিবা লাভ আছে? বাবা কি হৈছে তোমাৰ? বাবাটো বাবাটো কি হৈছে তোমাৰ? বাবাটো কি হৈছে তোমাৰ? বাবাটো বাবাটো কি হৈছে তোমাৰ? বাবাটো কি হৈছে তোমাৰ? বাবাটো এই বাবাটো এই এই বাবাটো এই। মুখেৰে নামাতা কিয়? বাবাটো বাবাটো চাওঁ 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 কি হৈছে কি তোমাৰ? হৈছে তোমাৰ? বাবাটো বাবাটো আপুনি কিমান কৰক, দেখিছেনে ল'ৰাটোৰ কি হৈছে? মই ককাটোৰ ওচৰৰ তই তই বাবাটোক চাবি, ঐ তই বাবাটোক চাবি দেই। বাবাটো 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 চোন কিমান কমা তোমাক মোবাইল নল'বা বুলি? মোবাইল নল'বাচোন তুমি, আকৌ নল'বা হা। কিমান ক'ব লাগে তোমাক মোবাইল নল'বা বুলি? তোমাৰ বয়স হোৱা নাই নহয় মোবাইল লোৱা, মোবাইল নল'বা হা। পাপা মই তোমাক বেয়া পাইছোঁ। মই গেম এটা খেলিম বুলি ভাবিছিলোঁ, তুমি মোক মোবাইলটো চুবলৈ মাজনী দিলা। চাওঁ এইফালে আহা। তুমি যেতিয়া ডাঙৰ হ'বা মই তোমাক ধুনীয়া মোবাইল আনি দিম হা। এতিয়া তুমি সৰু হৈ আছা যে মোবাইল নুচুবা হা। ককাইদেউ অ' ককাইদেউ ককাইদেউ চাওঁ মাতিচোন ককাইদেউ। অ' ককাইদেউ আছেনে? আৰে তুমি এনেকৈ সোমাই নাযাব তেতিয়াহ'লে, বাহিৰত যোৱা বাহিৰত যোৱা ককাইদেউ ককাইদেউ মোৰ কথাটো শুনকচোন। আৰে বাহিৰতে যোৱা তুমি প্ৰথমতে, বাহিৰত যোৱা ককাইদেউ ককাইদেউ মোক বহুত খুব বিপদত পৰিছোঁ আৰে ককাইদেউ। তুমিতো বাহিৰলৈ যোৱা প্ৰথমতে, ইমান লেতেৰা পেটাকৈ সোমাই আহিছা, বাহিৰলৈ যোৱা। এই বাহিৰলৈ ইয়াত নহয় বাহিৰলৈ যোৱা তুমি। ককাইদেউ ককাইদেউ শুনক। আৰে বাহিৰলৈ যোৱা। ককাইদেউ ককাইদেউ মোক সহায় কৰক ককাইদেউ, মোৰ ল'ৰাটো কিবা এটা হৈছে, ডাঙৰ কিবা এটা হৈছে, মোক সহায় কৰক ককাইদেউ। আপোনাৰ গাড়ীখন দি তাক মেডিকেললৈ লৈ যাওঁ বৰকচোন ককাইদেউ। তোমাৰ ল'ৰা বেমাৰ হৈছে, তুমি ডাক্তৰ তাত যোৱা। মোৰ ওচৰত আহিছে যে তুমি, মই কি ডাক্তৰ নেকি? আৰু গাড়ীটো এতিয়া নাপাবা, আমি বাৰ্থডে পাৰ্টিত যাবলৈ ওলাই আছোঁ, দেৰি হৈছে অলৰেডি। তই শুনিছানে? তইৰা ককাইদেউ তুমি বুজি নোপোৱাও, তোমাক কিমান ক'লে আমাৰ ফালে যাব লগা আছে বুলি। তুমি বেলেগ ব্যৱস্থা কৰাও, মই এইবিলাক নোৱাৰিম। তুমি কি এবাৰ ক'লে বুজি নোপোৱা? আমাৰ গাড়ী ফ্ৰীত অহা নাই নহয়, ভাড়া গাড়ী আছে, ভাড়া গাড়ী লৈ যোৱা। মোৰ পইচা পাতি একেবাৰে নাই নবৌ, মোক কেইটামান পইচাকে দিয়ক ককাইদেউ, মই তাক দেখুৱাই আহোঁ। মোৰ যে একেবাৰে উপায় নাইকিয়া হৈছে ককাইদেউ। তোমাক টকা দিলেতো ঘূৰাই পোৱাৰ আশা নাই, তুমি দিবা ক'ৰ পৰা? তোমাৰ আছে কি? ককাইদেউ মোক পইচা কেইটামান দি সহায় কৰক, মই তাক দেখুৱাই আহোঁ। মই আপোনাক কাম কৰি ধাৰ মাৰি দিম ককাইদেউ। নাই পইচা নাই, এনেকৈ যাকে তাকে মিলাই ফুৰিবলৈ পইচা কচত লগা নাই নহয়। নবৌ মোৰ অৱস্থাটো এবাৰ বুজিব চেষ্টা কৰক নবৌ। মা আমাৰ দেখোন বহুত পইচা আছে, আংকুলক কেইটামান দি দিয়া না।
আংকুলৰ ইমান বিপদ হৈছে। আমাৰ এইবিলাকৰ মাজত সোমাবলৈ দৰকাৰ নাই নহয় মাজনী। ব'লা আমি ভিতৰলৈ যাওঁ। নবু নবু ভগৱানৰ খাতিৰত কিবা এটা সহায় কৰক নবু, ভগৱানৰ খাতিৰত ভগৱানৰ ওপৰত ভৰসা কৰি তোমাৰ নিচিনা মানুহ চলে। ককাইদেউ মোক সহায় কৰক, ককাইদেউ মোক সহায় কৰক। আঁতৰ হওক। Get out! বাবাটো মই একোৱেই ব্যৱস্থা কৰিব নোৱাৰিম। বাবাটো এই বাবাটো কাবেৰী এই বাবাটো এই দেউতা শুনাচোন দেউতা, মই ঠিক হৈ গ'লো। চোৱা দেউতা, তোমাক আমি এনেকৈ চাই থাকিব নোৱাৰোঁ দেউতা। এইফালে আছোঁ, মোৰ পিছে পিছে আহা দেউতা। এইকণ দেখিছা দেউতা, এইকণ দেখা নিবা, বাবাটো চব শেষ হৈ যোৱাৰ পিছত মোক আৰু এইবোৰ কি প্ৰয়োজন? কৰিব লগাত পৰে যি ভাগ্যত লিখা আছে। আমি সেই বাটে যাব লাগিব, যি বাটে আমাক ভাগ্যই টানি ওলায়। কি কৈছিলে কাবেৰী? মোৰ লগত যি হৈ গ'ল সেয়া মোৰ ভাগ্য আছে। ভাগ্যই মোক যেনেকৈ য'লৈ লৈ যায় মই সেই বাটেই আগুৱাই যাম। মই চেষ্টা কৰিম কাবেৰী, তোমাৰ আৰু বাবাটোৰ দৰে যাতে কোনো অভাৱত মৰিবলগীয়া নহয়। মাজনী, তুমি কান্দিছা কিয়? তোমাৰ কি দুখ আছে ভগৱানৰ ওচৰত অৰ্পণ কৰা, ভগৱানে তোমাক মংগল কৰিব।
ভগৱান, হে পৰম ঈশ্বৰ, মোক সহায় কৰক, মোক সহায় কৰক। আজি মই অকলশৰীয়া, মোক সহায় কৰক। তুমি নীৰৱ নহয় জানো? আপুনি আজি ইয়াত যে আপুনি আজি ভগৱানৰ গৃহত কি হৈছে? ঘৰত চব ঠিকে আছেতো? মোক সহায় কৰা নীৰৱ, মোক সহায় কৰা। আমাৰ আৰু সেই আগৰ দিন নাই, চব শেষ হৈ গ'ল। ককাইদেউৰ এক্সিডেণ্টৰ পাছত ঘৰ বাৰী বেছিও ঠিক কৰিব পৰা নাই। ভাগ্যত এনেকুৱা এটা দিন আছে বুলি মই কেতিয়াও ভবা নাছিলোঁ। নীৰৱ, নীৰৱ, মোক সহায় কৰা নীৰৱ, মোক সহায় কৰা। নবৌ, ভাগ্যৰ চকুৰি কেতিয়া কোনফালে ঘূৰে কোনেও ক'ব নোৱাৰে। আমাক ক্ষমা কৰি দিবা নীৰৱ। আমি তোমাক যি ব্যৱহাৰ কৰিলোঁ তাৰ ফল আজি মই ভোগ কৰি আছোঁ। মই ইমান মহান নহয় নবৌ যে আপোনালোকে মোক কৰা ব্যৱহাৰৰ কথা পাহৰি মই আপোনালোকক ক্ষমা কৰি দিম। আপোনালোকৰ কাৰণে মই মোৰ সকলো হেৰুৱালোঁ নবৌ। মই আজি অকলশৰীয়া হ'লোঁ। বাৰু, কিন্তু ককাইদেউ ক'ত নবৌ? আপোনাৰ এনে অৱস্থা দেখি মোৰ খুবেই বেয়া লাগিছে ককাইদেউ। তথাপিও মই আপোনাক এটা কথা ক'ম ককাইদেউ। টকাৰ গোলামী দেখুৱাই অহংকাৰত ডুব গৈ মানুহে মানুহক পাহৰি যাব নালাগে, মানৱতাক পাহৰি যাব নালাগে। টকাৰে সকলো কৰিব পাৰি, কিন্তু টকাৰে আপোনাৰ ভাগ্য জানো লিখিব পাৰিলে? মই জানো নিয়ন, মই তোৰ ওচৰত আজি দুখী, কিন্তু তই মোক সহায় কৰিব লাগিব নিয়ন, তই মোক সহায় কৰিব লাগিব নিয়ন। কৰিম ককাইদেউ, কৰিম। মই আপোনাক সহায় কৰিম। নহ'লে আপোনাৰ আৰু মোৰ মাজত দেখোন পাৰ্থক্যই নাথাকিব। তই মহান নিয়ন, তই মহান। মই মানুহ চিনাত ভুল কৰিলোঁ, তই আমাক সহায় কৰ নিয়ন। নহয় ককাইদেউ, মই মহান নহয়। মই মানুহ যেতিয়া মানৱতাৰ খাতিৰত আপোনাক সহায় কৰিম। এইখিনি টকা লওক ককাইদেউ। এইখিনি টকা আপুনি মোক ঘূৰাই দিব নালাগে। আৰু ইমানখিনি টকা আপুনি মোক ঘূৰাই দিবনো ক'ৰ পৰা? অভাৱে মানুহক কেনেকৈ কুঙা কৰি মানুহক হেঁচি হেঁচি মাৰে মই ভালকৈ বুজি পাওঁ। নিয়ন, তোক কি বুলি? মোক আপোনালোকৰ ধন্যবাদ নালাগে ককাইদেউ। মই মানুহৰ দুখ সহিব নোৱাৰোঁ ককাইদেউ। যেতিয়াই কাৰোবাৰ এনে দুখ দেখোঁ, মোৰ মানুহজনী আৰু মোৰ বাবাটোলৈ খুব মনত পৰে ককাইদেউ। মাজনী ক'ত নব? দেখা নাই যে। তাইক ভগৱানে আমাৰ পৰা কাঢ়ি লৈ গুচি গ'লো।
বহুত দুখ পালোঁ নব। বুকুখন ফাটি চিটি গৈছে কথাটো শুনি। অতীতক মনত পেলাই আৰু লাভ নাই নব। সেইবোৰ মনত পেলাই এতিয়া আৰু দুখ কৰি নাথাকিব। কেনেকৈ পাহৰি যাম? তুমি জানো পাহৰিব পাৰিছিলা? এই সকলোবোৰ ভাগ্যৰ লিখন। আমিতো নিজে একো কৰিব নোৱাৰোঁ নব। ভাগ্যৰ চকৰি কেতিয়া কোনফালে ঘূৰে কোনেও নাজানে। এইখন খেলৰ আমি মাত্ৰ এটা পুতলাহে। আমাক যেনেকৈ নচোৱাই আমি তেনেকৈ নাচিব লাগিব। ককাইদেউ, বহুত দিন হ'ল ঘৰখন নেদেখা। বাবাটো আৰু মানুহজনীলৈ মোৰ খুব মনত পৰিছে ককাইদেউ। মই যাওঁ ককাইদেউ।